Hey guys, welcome back to our new video. So আজি আমাৰ ঘৰত এটা নিউ ফ্যামিলি মেম্বাৰ আইছে তো ভাবিছো সকলোকে জনাও যেটো আপোনালোকৰ আমাৰ এটা ফ্যামিলি হয় তো এই কাৰণে আমি আপোনালোকক দেখাবলৈ বিচাৰিম যে আমাৰ ঘৰত কোন ফ্যামিলি মেম্বাৰ আইছে আৰু কোন হয় বাৰু আপোনালোকে গেছ কৰক কোন হ'ব পাৰে কমেন্টত জনাও তো ৰিভিল কৰো নে কি কৰো কোৱা ৰিভিল কৰিব লাগবে তো গাইস এইয়া চাওক আমার ঘৰত নতুন ফ্যামিলি মেম্বার এইটো আমাৰ চিকুমুকু এইটো তো আজি লৈ আনিলো তো গাইস চাওক কিউট লাগছেনে আমাৰ ধুনুমুনুটা সো আপোনালোকে এটা ভাল চাই নাম দিব আৰু আমাক যেনেকে মৰম দিছে আমাৰ টিকলুটাকো মৰম দিব সকলে কি নাম দিলে বেছি ভাল হ'ব আপোনালোকে এটা নাম ধুনিয়া আছে নাম আমাক কমেন্ট কৰক এটো ছোৱালী হয় তো ধুনিয়া ছোৱালীৰ এটা নাম দিয়ক আজি যেহেতু লৈ আনিছো কি নাম দি ভাবি পোৱা নাই তো আপোনালোকে নামটো দিয়ক কি ৰাখিলে বেছি ভাল হ'ব তো যেহেতু আমাৰ এনেকুৱা আইডিয়াও নাই আৰু আপোনালোকে আমাক ইমান মৰম দিছে আমাৰ তাইকো মৰম দিব সকলে তো চাক সকলে মৰম দিব দে আমাৰ ধুনুক চাব সকলে আমাৰ ভিডিঅত সদায় দেখা পাব চাক একদম পুতুলা হৈ আছে একদম তো দুমা হৈছে বলে তাতে আমাৰ টিকলিটাৰ তো গাইস এসব দুই মাহ আছে কেনেকুৱা লাগিছে বাৰু টোপনি লাগছে তাই লাগিছে দিনটো গাড়ী দি আহিছে ইমান দূৰৰ পৰা ভাগৰ লাগছে না আমাৰ লগত টোপনি মাৰব এতিয়া চা ভিডিঅ' বনাতে মতে টোপনি মাৰিল তাই আপোনালোকে ক'ব কেনেকুৱাকে কেয়াৰ ল'ব লাগে যেটো আমি নাজানো হয় না নহয় আগতে পোহা নাই আমি কুকুৰ আগতে পোহা নাই বেলেগ বস্তু পুহিলো কুকুৰটো পোহা নাছিলো সো আপোনালোকে ক'ব আৰু কেনেকে মানে কেয়াৰ ল'ব লাগে কেনেকে টাইমত খুৱাব লাগে সবখিনি আপোনালোকে জনাই দিব বহুতৰে ঘৰটো আছে চাগে সো আপোনালোকে জানে তো ধুনীয়াকে বুজাই দিব আৰু কি কৰিলে ভাল হয় কি কৰিলে বেয়া সবখিনি আপোনালোকে বুজাই দিব তেতিয়ালে আমি ধুনীয়াকে তাইক ৰাখিব পাৰিম না নহয় ধুনীয়াকে ৰাখিব পাৰিম টোপনি গ'ল তাই হাসন কলাতে টোপনি গল ইমান আৰাম পাইছে আৰু ইয়াতে দুজনী আছিলে আজি আমি যত দোকানত আনব গৈছিলো দুজনী আছিলে দুটাই সেম বয়স তাৰ পিছত মানে তাকো হি লৰা আছিল চাগে ন তাকো লৈ গল আমাৰ সন্মুখতে তাকো লল আমিও এক ললো দুটাই মানে আজি মানে বেলেগ হৈ গল সো আহতে পুৰা তাই কান্দিছে ইমান বুজি পাই পুৰা দুটা চকুৰে পুৰা পানী ওলাই আছিল তাইৰ পুৰা বুজি পাইছে আৰু তাইৰ লগটো গল তাইও আহিলে আজিবাৰতো দেখা দেখি নাপায় হয়নে নহয় তো তাই পুৰা কান্দি দিছে দুটা চকুৰে পুৰা পানী কথা নাই মাত্ৰ নাই পুৰা পানী ওলাই আহিছে তাইৰ তো ভাবক কিমান গম পাই ইহঁতে মোৰো বেয়া লাগিছে কান্দা দেখা পাই কেনে হৈ গেল সো আপোনালোকে এটা ধুনীয়া চাই নাম দিব আমি নামটো ৰাখি দিম ন কেছে দে হৈ গৈছে সো আপোনালোকে নামটো দিব আৰু ঠিক আছে বাৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো বাই 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 সকলোকে